সুপ্ৰভাত মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। কেইবাদিনো ব্লগ বনোৱা নাছিলোঁ কাৰণ মোৰ মাৰ বিহুৰ 3 দিনমানৰ আগতে ক'ভিড পজিটিভ ওলালে। তেওঁ ক'ভিড হস্পিটেলত এডমিট হৈ আছিলে আৰু মই তালৈ অহা যোৱা কৰিব লগা হ'ল প্ৰায়ে। সেইবাবে মনটো ভাল নাছিলে, সেইবাবে ব্লগ বনাবলৈও ইচ্ছা কৰা নাছিলোঁ। আৰু এতিয়া মা সম্পূৰ্ণ সুস্থ হৈ উঠিলে, ঘৰলৈ আহিলে আৰু এতিয়া সেইকাৰণে মনটো অলপ ভাল লাগিছে। ভাবিলোঁ ব্লগ এটা আজি আৰম্ভ কৰোঁ। আজি দেওবাৰ যিহেতু উঠাও দেৰি হৈছে আৰু বতৰটো বহুত ঠাণ্ডা পৰিছে। তেওঁ উঠি মই ব্ৰাছ কৰি ল'লোঁ, তাৰপাছত বাকীবিলাক কাম কৰিম আৰু। তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদিহে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই উঠিলোঁ, আমাৰ এই 3জন উঠাই নাই, এই দেওবাৰ কাৰণে পুৰা শুইছে। বতৰো ঠাণ্ডা পাইছে, উঠিব হোৱাই নাই। এয়া মই প্ৰথমতে গৰম পানী এগিলাচ খাই লওঁ, তাৰ পাছতহে চাহ খাওঁ। বাহিৰত এতিয়াও ৰ'দ ওলোৱাই নাই, ইমান ঠাণ্ডা দেখিছেনে? বতৰ বহুত বেয়া। সেইটো গুডলু উঠিছেহে, গুডলুৱে দেউতাকক জগাইছে, উঠা নাই, আকৌ শুইছে। গা পা ধুই আহিলোঁ আৰু গা ধোৱাৰ আগতে ঘৰখিনি মুচি ল'লোঁ। এতিয়া মই ৰাতিপুৱাৰ বাবে পালেং পুৰি বনাম, তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আহকচোন মই কেনেদৰে বনাওঁ আপোনালোকেও চাব। এয়া পালেং এনেকৈ মই লৈ লৈছোঁ, পাতবিলাক। ঠাৰিবিলাক লোৱা নাই, আপোনালোকে ঠাৰিবিলাকো ল'ব পাৰে, মই ঠাৰিবিলাক লোৱা নাই। এতিয়া মই এইখিনি অলপ সময় বইল কৰিম। এইফালে এয়া কেৰাহীত মই পানী গৰম হ'বলৈ দিলোঁ। এতিয়া মই এই পালেং পাতখিনি এতিয়া কেৰাহীত দি দিম। মই এইখিনি এতিয়া 2 মিনিটমান সময় বইল কৰিম। বেছি সময় বইল কৰিব নালাগে, বেছি সময় বইল কৰিলে সেউজীয়া কালাৰটো নাইকিয়া হৈ যাব। সেইবাবে 2 মিনিট সময় বইল কৰিলে হ'ব। দুই মিনিট সময় বইল হৈ গ'ল। মই এতিয়া এইখিনি গেছটো অফ কৰি এটা বাতিত কাঢ়ি লওঁ। এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত মই মিক্সি বাতি এটাত ভৰাই লৈ পিচি লওঁ। এইখিনি মই পিচি আনিলোঁ। মোৰ পালেঙৰ লগত জলকীয়া এটা আৰু আদা এটুকুৰা দি দিছিলোঁ, সেইটো ভিডিঅ' কৰা নহ'লে। এয়া বাতি এটাত এয়া আটা লৈ লৈছোঁ। ইয়াতে মই ধনিয়া গুড়ি আধা চামুচ দি দিছোঁ আৰু নিমখ অকণমান দি দিছোঁ। তাৰপিছত এইখিনি মই এতিয়া ইয়াত ঢালি দি আটাখিনি মঠি ল'ম ভাল ধৰণে। মই লাডুখিনি এতিয়া বেলি লৈছোঁ এখন এখনকৈ। মই এয়া ভাজি লৈছোঁ বেলি লোৱা ৰুটিখিনি এখন এখনকৈ।
এয়া মই এতিয়া কাপোৰ অলপ ধুলোঁ, এইখিনি মেলি লৈছোঁ। ৰ'দ পিছে নায়েই, তথাপিও মেলি দিলে অলপ পানীখিনি টোক খায়। মই এয়া দুপৰীয়াৰ ভাত ৰান্ধি আছোঁ। ভিডিঅ'টো ভালকৈ কৰা নহ'লে। পাছফালে এয়া জুইত বেঙেনা পুৰিবলৈ দি থৈছোঁ, মানুহজনে পুৰি আছে। ভাত পানী খাই আজৰি হৈ মই ৰুমকেইটা সাৰি লৈছোঁ। ঘৰ সাৰি হোৱাৰ পাছতে আলহী আহিলে আকৌ মই পুৰি বনাইছোঁ। বিহুত বনোৱা পিঠা শেষেই হ'ল, সেইবাবে আকৌ পুৰি বনাব লগা হ'ল। আমাৰ ঘৰলৈ আজি এয়া কুকুৰ পোৱালি এটা আনিলে। এমাহমান হৈছেহে জন্ম হোৱা কিজানি। সি ঠাণ্ডাতে কঁপি আছে, এতিয়া অলপ জুই সেক দিব লাগিব, তেতিয়াহে সি আৰাম পাব। আবেলি চাহকাপ খাই হ'ল, তাৰপিছত এতিয়া আমি ডাঙৰটোৱে মই আমি যোনখন দোকানৰ পৰা বস্তু আনো তাৰ পৰা অলপ বস্তু আনিব লগা আছে, তালৈকে যাওঁ আমি দুটা। দেউতাক নাযায়, দেউতাক ঠাণ্ডাৰ কাৰণে পাছফালে জুই ফুৱাই আছে। দেউতাকে আৰু গোট লৈ আমি দুটা এয়া ওলাই যাওঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। দোকান যাবলৈ মই ওলালোঁ। আগতে ডাঙৰ ল'ৰা সি চাইকেল লৈ গৈছে। এয়া গৈ আছোঁ খোজকাঢ়ি। এইফালে ফেক্টৰী গেট আছে, এইফালে ফেক্টৰী এলে যায় গেট। আৰু ল'ৰা ছোৱালীবিলাকে পথাৰত খেলি আছে। এয়া আগে ল'ৰা গৈ আছে চাইকেল চলাই। বতৰটো আজি একেবাৰে বেয়া। এতিয়া এয়া অলপ বৰষুণ পেলাইছে। এতিয়া বজাৰ কৰি হৈ গ'ল, এতিয়া সোনকালে যাবগৈ লাগিব ঘৰ। এয়া বজাৰ কৰি হৈ গ'ল, এয়া মই গৈ আছোঁ ঘৰলৈ। মই এয়া ভাতটো ৰান্ধি আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত, আকৌ লগ পাম। ধন্যবাদ।